মৰ্নিং সকলোকে নমস্কাৰ মোৰ চেনেলে ভিডিঅ' হৈছে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ লগতে মোৰ পেজত ভিডিঅ' পেজ আছে মোৰ যিসকলে চাই আছে তেওঁলোকক স্বাগতম জনাইছোঁ গাইজ আজি ওলাই আহিছোঁ মানে ঘপককৈ প্লেনটো কৰিবলগীয়া হ'ল বৰদোৱা পাহোঁ বুলি ভাবিছিলোঁ বোলো যোৱা এতিয়া কথা নাছিলে মানে আমাৰ লগৰ কেইজনৰ লগত মানে পূজা পিছত যোৱা কথা আছিলে সেইটো পূজাৰ পিছত তেওঁলোকৰ লগত জানি একেলগে কিন্তু ঘপককৈ এতিয়া ওলাই গ'লেও মানে যাবলগীয়া মানে কথা এটা হৈ গ'ল সেইকাৰণে যাওঁ বুলি ভাবিছোঁ গাইজ ব'লচোন তেনেহ'লে অলপ বৰদোৱাৰ পৰা ঘূৰি আহোঁ গাইজ আহি আছোঁ এতিয়া বৰদোৱা অভিমুখে আহি আছোঁ আৰু এয়া গৈ আছোঁ পামগৈ আৰু তাকে আজি ঘপককৈ অৰ্থনটোৰ মানে প্লেনটো হৈ গ'ল কিন্তু এনেই মোৰ লগৰ কেইজনৰ লগত মানে পূজাৰ পিছত অহা কথা আছিলে আহিমেই তেওঁলোকৰ লগত বাৰু কিন্তু মই এতিয়া ঘপককৈ মানে অহা কথা হৈ গ'ল কাৰণে আহি গ'লোঁ আৰু আহি পেলাই যাই বুলি বৰদোৱা চাওক আমাৰ মাহঁত চাওক আমি কীৰ্তন ঘৰলৈ আহিছোঁ ভিতৰলৈ যাওঁ খাই এটা আহোঁগৈ ব'লা 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 ভিতৰলৈ যাওঁ খাই এটা হৰি ৰাম আপোনালোকে চাওক শৰাইঘৰ মেইন কীৰ্তন ভাগ দেখুৱাইছোঁ চাওক ইয়াৰ নাম চলি আছে এই ভাগ চাওক নাম চলি আছে ভিতৰত নাম গাই আছে আমি মানে ভিতৰত বহা নাই কেলৈ আমি মানে বেছি দেৰি নকৰোঁ আমি শৰাইখন আগবঢ়াই দিলোঁ আৰু লগতে অকণমান চাম আৰু চাই যামগৈ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক কৃষ্ণ আৰু সেইফালে চাওক এইফালে মানে প্ৰত্যেক নামঘৰতে মানে শৰাই কলিতা দি মানুহে নাম গাই আছে বহুত দিনৰ মূৰত আহিছোঁ বৰদোৱালৈ প্ৰায় 2-3 বছৰমান হৈ গ'ল নেকি চাওকচোন ইয়াৰ যিবিলাক ঘৰবিলাক দেখিছেনে নতুনকৈ বনাই আছে একদম ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ বনাই দিছে আৰু বহুত ভাল লাগিছে ভকতসকল বহুত দূৰৰ পৰা আহিলে মানে ৰেষ্ট কৰিবৰ কাৰণে আগতে তেনেকুৱা বৰ বিশেষ ব্যৱস্থা নাছিলে চাওক ইমান দিছেনে ডাঙৰ ডাঙৰ ঘৰবিলাক দিছেনে এয়া দিছে ঘৰবিলাক এই ঘৰবিলাকত মানে ৰাতি ভকতসকল থকাৰ ব্যৱস্থা আছে কোনো অসুবিধা নোহোৱাকৈ থাকিব পাৰে দূৰৰ পৰা ভকত আহিলে কোনো চিন্তা নাই আগতো আছিলে তেনেকৈ অলপ কষ্ট পাইছিলে কিন্তু এতিয়া একদম পূৰা নিশ্চিন্ত ধুনীয়াকৈ থাকিব পাৰে আমি তাৰ ভিতৰতে গ'লে কাপোৰ কানি ধুনীয়া সলাই মেলি ল'লোঁ এতিয়া অকণ ব'লকচোন অকণ সিফালে যাওঁ এইফালে গঙাপাৰ আমি আছোঁ এইফালে চাওক এই গঙাপাৰ গৈ আছোঁ অলপ গঙাপাৰৰ পৰা আহোঁ বোলো বহুত দিন যিহেতুকে অহা নাই এপাক চাই হৈ ভাল লাগে মনটো তো ব'লক গঙাপাৰ পৰাই মানুহবিলাক আহি চাই আহি আছে চাওক উখাই ব'লা বাহ দিয়া এয়া চাওক ইয়াত দিছেনে ধুনীয়াকৈ এইবিলাক যেতিয়া মানে ইয়াত মানে যেতিয়া মেলা হ'লে একদম ইয়াত থাকিবলৈ জেগা নাইকিয়া হয় একদম যেনিয়ে তেনিয়ে মানুহ একদম ভক্তগণ মানে একদম ইয়াত আহে আমি আহোঁতে তেতিয়া আমি ভাত বনাবলৈ জেগা পোৱা নাছিলোঁ কিন্তু এতিয়া এনেকুৱা দিনত আহিলে সদায় ভাল আপোনালোকে যদি কেতিয়াবা বৰদোৱালৈ আহে মানে মেলা এনেকুৱাত নাহিব এনেকুৱা টাইমত আহিব য'ত মেলা নহয় বা এনেকুৱা টাইমত আহিলে আপুনি গোটেইখন ভালকৈ চাব পাৰিব ভালকৈ গোটেইখন ধুনীয়া ঘূৰিব পাৰিব তেনেকুৱা দিনত আহিব আমিও আজি আহি গ'লোঁ তেনেকৈ চাওক এয়া গঙাপাৰখন চাওক একদম ধুনীয়া লাগিছে চাওক এইখনে হ'ল গঙাপাৰ আমাৰ এই বৰদোৱাৰ গঙাপাৰ শ্ৰীমন্ত শংকৰদেৱৰ চাওক কিমান ধুনীয়া জেগা সঁচাকৈ দেই ভগৱানৰ জেগা সদায় ধুনীয়া লাগে ন আৰু এয়া চাওক এইটো হ'ল মানে নাচৰাইত মানে মিটিং কিবা কিবি হয় এইটো গোঁসাই আমনি কৈছে আমাক গোঁসাইজনী আমনি কৈছে গোঁসাই কি লাগে আমি এয়া চাওক কিমান ধুনীয়া এটা পৰিৱেশ এতিয়া আমি আহিলোঁ হোটেলত বোলো কিবা এটা খাই লওঁ এয়া আমাৰ ৰঞ্জন আৰু বহি আছে মাতো গুণগুণ বহি আছে মানে পৰঠা অৰ্ডাৰ দিছোঁ আৰু তাৰ আগতে বোলে মাটোৱে পেলাই চাহ একাপ খায় তাকে বহি লৈছোঁ এয়া মাটোৱে চাহ খাইছে আৰু মিঠাই খাইছে মই নাখাওঁ এয়া পৰঠা আমাক দিছে দেহাকো দিছে তো আমি একদম এতিয়া সুন্দৰকৈ খাই বৈ লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ দেই হয়তো আমি ওলালোঁ যাবলৈ হেৰিৰ পৰা বৰদোৱাৰ পৰা যাব ওলাইছোঁ যাওঁ এতিয়া আমি সকলোৱে
মই কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ মাহঁতহঁত গাড়ী গ'লেই বোলে ভে আহা তো গাইজ ব'লক একদম ডাইৰেক্ট ঘৰতে মন হয় জানো আহিলোঁ বৰদলৈ বহুত মনটো ভাল লাগিলে মাজে মাজে অৱশ্যে আহিব লাগে ভগৱানৰ জেগালৈ তো আহিলোঁ সঁচাকৈ কৃষ্ণ বহুত ভাল লাগে তো গাইজ ব'লক তেনেহ'লে